আজি আমাৰ বৰ্ণিল স্কুল গৈছে মুছলিম ল'ৰা হয় যদি মুছলিম সম্প্ৰদায়ৰ কোনোবা মানুহে চাই আছে ভিডিঅ'টো আমাৰ বৰ্ণিলক কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব সম্পূৰ্ণ তেনেধৰণে সজাব নোৱাৰিছোঁ যদিও অকণমান চেষ্টা কৰিছোঁ আজি আছিলে বৰ্ণিলৰ স্কুলত CCA কম্পিটিশ্যন ফেন্সি ড্ৰেছ কম্পিটিশ্যন য'ত মানে মই বৰ্ণিলৰ বিষয়টো আছিলে মানে বিভিন্নতাৰ ভিতৰত একত্ৰিত তেনেকুৱা বিষয়ে আছিলে মই বৰ্ণিলক খ্ৰীষ্টিয়ানৰ চেইন পিন্ধাই পঠাইছোঁ আৰু ইফালে আমাৰ হিন্দু মানুহৰ টিকা লগাই পঠাইছোঁ ফুট দি পঠাইছোঁ আৰু মুছলিমৰ ড্ৰেছ পিন্ধাই পঠাইছোঁ আৰু সি কেনেধৰণে ক'ব গোটেইখিনি মই তাক শিকাই পঠাইছোঁ আচলতে আমি সৰু ল'ৰা ছোৱালীক জাতি ধৰ্মৰ মাজত কেতিয়াও আনিবই দিব দৰকাৰ নাই সিহঁতৰ স্কুল জীৱনটো সিহঁতে তেনেধৰণেই এনজয় কৰক নহয় জানো বাৰু কিন্তু এইখিনি মই মানে মিলাওঁতে মোৰ মানে হালত খাৰাপ হৈ গৈছিলে মই ক'ৰ পৰা কেনেকৈ কি বস্তু মানে কাৰ ঘৰৰ পৰা কেনেকৈ বিচাৰি আনিছোঁগৈ আপোনালোকক মানে মই ক'লে আপোনালোকে বিশ্বাস নকৰিব জানেনে এই টুপিটোৰ কাৰণে ৰাতি 12টা বজাত মানুহৰ ঘৰত জগোৱাগৰ নিচিনা অৱস্থা বাৰু একো নাই বৰ্ণিলে কেনেকৈ কি কয় সকলোখিনি শুনকচোন তাক কেনেকৈ ক'বলৈ দিয়া গৈছে আৰু ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে শুধৰাই দিব দেই Good morning everyone. My name is Bornil Kumar Nath. I study in class UKG. Today I perform a fancy dress competition. My dress is Muslim. My forehead is Hindu. My chest is Christian. But I am a human. Thank you everyone. Very good.